হয় ইৰাণ ইৰাক সৌদিত ডেথ পেনাল্টি আছে ভাৰতবৰ্ষত সেয়া লাগে ভাৰতবৰ্ষত 8 বছৰ 9 বছৰ 10 বছৰ কেৱল বিচাৰ প্ৰক্ৰিয়া চলিবলৈ সময় লাগে হাথৰাছ কেছটোৰ ইমান দিন হৈ যোৱাৰ পিছতো আজিলৈকে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ কোনো ধৰণৰ ষ্টেটমেণ্ট কিয় নাই আনকি এনেধৰণৰ মন্তব্য আছে যে ঠাকুৰসকলৰ তেজ গৰমে গতিকে এনেধৰণৰ ঘটনা সংঘটিত হৈ যায় ধৰ্ষণকাৰী শাস্তি কি হ'ব লাগে বুলি যেতিয়া আমি আলোচনা কৰোঁ তেতিয়া আমি দেখিবলৈ পাওঁ এইখন দেশত ধৰ্ষণকাৰীৰ শাস্তি হ'বলৈ এক দীঘলীয়া আইনী পৰিক্ৰমাৰ মাজেৰে পাৰ হৈ যাব লগা হয় আৰু যাৰ বাবে কন্যা সন্তানটিৰ মাক দেউতাকে বছৰৰ পাছত বছৰ অপেক্ষা কৰিব লগা হয় যি সময় চীন দেশৰ দৰে দেশত ধৰ্ষণকাৰীক চূড়ান্ত শাস্তি দিয়া হয় যি সময়ত আফগানিস্তান মালয়েছিয়াৰ নিচিনা দেশত ধৰ্ষণকাৰীক চূড়ান্ত শাস্তি দিয়া হয় আনকি আফগানিস্তানৰ মাত্ৰ 4 দিনৰ ভিতৰতে ধৰ্ষণকাৰী মৃত্যুদণ্ড পৰ্যন্ত দিয়া হয় সেই সময়ত ভাৰতবৰ্ষত 8 বছৰ 9 বছৰ 10 বছৰ কেৱল বিচাৰ প্ৰক্ৰিয়া চলিবলৈ সময় লাগে ভয় লাগে যেতিয়া দেখোঁ প্ৰত্যেক দিনাই নিউজত এটা নতুন ৰেপৰ ঘটনা ভয় লাগে ৰাস্তাত ওলাবলৈ যেতিয়া এইটো গম পাওঁ যে সেই ৰেপিষ্টকেইটাৰ এই আজি 7-8 বছৰ ধৰিও কোনো ধৰণৰ শাস্তি তেওঁলোকে পোৱা নাই এনেকুৱা কিয় যে ভাৰতবৰ্ষত যোনখন এনেকুৱা দেশ আজিৰ পৰা 2 সপ্তাহৰ পিছত যোনখন দেশত এগৰাকী নাৰীক পূজা কৰা হ'ব সেই দেশখনে আজি নাৰী সুৰক্ষাৰ কাৰণে যুঁজি আছে য'ত চীন দেশত গুপ্তাংগ কাটি দিয়া হয় আফগানিস্তানত 4 দিনৰ ভিতৰত ডেথ পেনাল্টি দিয়া হয় সৌদি আৰবিয়া ইৰাণৰ নিচিনা দেশৰ পৰা আমি শিক্ষা কিয় ল'ব নোৱাৰোঁ য'ত ভাৰতবৰ্ষত প্ৰত্যেক দিনাই এগৰাকী নাৰী নিৰ্যাতনৰ বলি হয় হাথৰাছ কেছটোৰ ইমান দিন হৈ যোৱাৰ পিছতো আজিলৈকে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ কোনো ধৰণৰ ষ্টেটমেণ্ট কিয় নাই সেয়া কিন্তু চিন্তা কৰিবলগীয়া নাৰী সুৰক্ষাক লৈ পেলাই আমাৰ ভাৰতবৰ্ষ কিমান চিন্তিত বেটি বচাও বেটি পঢ়াও শ্লোগান অকল দি থাকিলেই নহ'ব बेटों को समझाओ बेटियों को बचाओ ফেমিনিজমক যেতিয়া আপোনালোকে মিমছ বনাই পেলাই ট্ৰল কৰে ফেচবুকত ছ'চিয়েল মিডিয়াত তেতিয়া আপোনালোকে ভাবাটো উচিত যে দুদিন পিছত যদি ৰেপৰ ঘটনা এটা হয় তেতিয়া আপোনালোকৰ হেছটেগ ট্ৰেণ্ড কৰি পেলাই জাষ্টিছ খোজাৰ কোনো ধৰণৰ অধিকাৰ নাই সেইবাবে আমি দাবী কৰোঁ যে খৰতকীয়া প্ৰক্ৰিয়া হওক চূড়ান্ত শাস্তি দিয়া হওক আৰু কঠোৰতম শাস্তি দিয়া হওক ধৰ্ষণকাৰীক যাৰ বাবে ভৱিষ্যতে কোনো এনেধৰণৰ কাম কৰিবলৈ সাহস নকৰে আৰু লগতে নিঃসন্দেহে শিক্ষা ব্যৱস্থাত এক ব্যাপক পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে কাৰণ সামগ্ৰিকভাৱে কেৱল শাস্তিয়ে শেষ নহয় মানসিকতা সলনি হ'ব লাগিব আৰু যাৰ বাবে সামগ্ৰিকভাৱে মাক দেউতাক অভিভাৱক শিক্ষাগুৰু সকলোৰে নৈতিক কৰ্তব্য আছে আৰু কৰ্তব্য আছে প্ৰতিটো দল সংগঠনৰ ফ'ৰ্থ ৱেভ ফেমিনিজমে কিহৰ কাৰণে যুঁজি আছে ফ'ৰ্থ ৱেভ ফেমিনিজমে যুঁজিবলগীয়া এনেকুৱা কি কাৰণ আছে কিয়নো নাৰীয়েতো চব ধৰণৰ অধিকাৰ পাইছে বুলি আপোনালোকৰ কোৱা কোনো অধিকাৰ নাই যেতিয়া আপোনালোকে এগৰাকী নাৰী নিৰ্যাতন হৈ থাকোঁতে আপোনালোকে এটা মাত মাতিব নোৱাৰে পাছত গ'লে যেতিয়া এগৰাকী নাৰীৰ লগত দুৰ্ব্যৱহাৰ কৰা হয় আপোনালোকে এটা মাত মাতিব নোৱাৰে তেতিয়া হেছটেগ ট্ৰেণ্ড কৰি পেলাই জাষ্টিছ ফৰ ABCD whoever it is কোৱাৰ আপোনালোকৰ অধিকাৰ নাই যেতিয়া ভাৰতবৰ্ষত কেপিটেল পানিছমেণ্টৰ কথা যেতিয়া আমি কওঁ সেয়া দাবী কৰা উচিত কিয়নো প্ৰত্যেক দিনাই এটা নতুন কেছ দেখোঁ ভয় লাগে বাহিৰত ওলাই যাবলৈ যে হয়তো সেই ছোৱালীজনীৰ জেগাত ময়ো হ'ব পাৰিলোঁ হয় কাইলৈ যদি কিবা কাৰণে মই বা আপুনি ধৰ্ষিত হওঁ তেতিয়াও কিন্তু সেই ৰেপিষ্টকেইজনৰ এগেইনষ্টত ভাৰতবৰ্ষত কোনো ধৰণৰ তেনেকুৱা আইন নাই লাইফ ইমপ্ৰিজনমেণ্ট কেইজনে পায় 7 বছৰৰ ইমপ্ৰিজনমেণ্ট পাবলৈ 20 বছৰ 30 বছৰ যেতিয়া মাক দেউতাকে দৌৰিব লগা হয় তেতিয়া বুজা যায় আপোনালোকৰ বেটি বচাও বেটি পঢ়াও শ্লোগানটোৰ যে কোনো ধৰণৰ বেছ নাই অনুৰোধ মোৰ আপোনালোকলৈ অনুৰোধ মোৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ অনুৰোধ মোৰ যোগী আদিত্যনাথলৈ অনুৰোধ মোৰ সৰ্বানন্দ সোণোৱাললৈ সুৰক্ষা দিয়ক আমাৰ কনষ্টিটিউশ্যনত যোনকেইটা ৰাইট লিখা আছে ফ্ৰীডম ফৰ ইকুৱালিটি প্ৰত্যেকগৰাকী নাৰীৰ সেয়া আছে আপোনালোকে কিন্তু আমাক সেইখিনি দিবলৈ এতিয়ালৈকে পৰা নাই উত্তৰ প্ৰদেশৰ শেহতীয়া ঘটনাটোৰ সংঘটিত হোৱাৰ ইমান সময় পাছতো দেশৰ মুৰব্বীৰ কোনো ধৰণৰ যি ধৰণৰ প্ৰতিক্ৰিয়া হ'ব লাগিছিল তেনেধৰণৰ একো প্ৰতিক্ৰিয়া নাই মুখ্যমন্ত্ৰীগৰাকীয়ে যিদৰে গাঁৱৰে মন্তব্য দিছে আনকি এনেধৰণৰ মন্তব্য আছে যে ঠাকুৰসকলৰ তেজ গৰমে গতিকে এনেধৰণৰ ঘটনা সংঘটিত হৈ যায় সেয়া আটাইতকৈ দুৰ্ভাগ্যজনক তেনেহ'লে নাৰীসকলৰ অধিকাৰৰ প্ৰসংগ থাকিল ক'ত অৰ্থাৎ এতিয়া নাৰীসকলৰ অধিকাৰৰ ক্ষেত্ৰতো আমি জাতৰ কথা বিবেচনা কৰিব লাগিব ৰাজনীতিৰ কথা বিবেচনা কৰিব লাগিব সেই অঞ্চলটোৰ কথা বিবেচনা কৰিব লাগিব পানিছমেণ্ট ৰেপিষ্টবোৰক কি লাগে বুলি যদি আপুনি সোধে চীন দেশত গুপ্তাংগ কাটি দিয়া হয় ইৰাণ ইৰাক সৌদিত ডেথ
পেনাল্টি আছে ভাৰতবৰ্ষত হেয়া লাগে ৰাজহুৱাভাৱে তেওঁলোকক টানি আনি পেলাই প্ৰত্যেকগৰাকী নাৰীৰ হাতত সমঝি দিব পৰা এখন আইন লাগে যাতে বেলেগ এজন মানুহে যেতিয়া হেয়া দেখে তেওঁলোকে বুজি পাওক যে সেই ৰেপ কৰাৰ এগৰাকী নাৰীক নিৰ্যাতন কৰাৰ শাস্তি কি হ'ব পাৰে ৰাজহুৱাভাৱে তেওঁলোকক লৈ আনক আমাৰ হাতত সমঝি দিয়ক আমি তেওঁলোকক বুজাম নাৰীৰ নিৰ্যাতনৰ কি প্ৰতিক্ৰিয়া এগৰাকী নাৰীৰ হ'ব পাৰে খুব আছে আমাৰ ভিতৰত যেতিয়া দেখো প্ৰত্যেক দিনাই এটা নতুন কেছ কিন্তু আপোনালোক মৌন হৈ পেলাই যে বহি আছে হেয়া দেখি পেলাই ভয় লাগে সেই ৰেপিষ্ট কিজনলৈ ভয় লাগে আপোনালোকলে ভয় লাগে প্ৰত্যেকজন পুৰুষলে #NotAllMen বুলি ক'লেই নহ'ব য়েছ অল মেন কিয়নো প্ৰত্যেকগৰাকী নাৰী কোনোবা নহয় কোনোবা ক্ষেত্ৰত গৈ পেলাই নিৰ্যাতন হয় আপোনালোকৰ নট অল মেনৰ কোনো বেছ নাই সেইবাবে কেপিটেল পানিছমেণ্ট ডিমাণ্ড কৰোঁ ৰাজহুৱাভাৱে তেওঁলোকক শাস্তি দিবলৈ ডিমাণ্ড কৰোঁ প্ৰত্যেকজন পুৰুষে যাতে দেখক এগৰাকী নাৰীক নিৰ্যাতন কৰা প্ৰতিক্ৰিয়া কি হ'ব পাৰে এগৰাকী নাৰীৰ নিৰ্যাতনৰ ঘটনা এটাই এগৰাকী নাৰীৰ মানসিকভাৱে কেনেকুৱা এটা অৱস্থা কৰি দিয়ে অকল যোনজনী ছোৱালী ৰেপ হৈ পেলাই ঢুকাই গ'ল যোনজনী ছোৱালীয়ে নিজে ভিডিঅ'ত কৈ গৈছে যে মোক এইকেইজন মানুহে ৰেপ কৰিছে তেওঁক আপুনি কৈ আছে যে সেইটো ৰেপৰ কেছ নহয় এগৰাকী নাৰী এগৰাকী পুৰুষ আপোনালোকে লাজ পাব লাগে ভাৰতবৰ্ষৰ এটা ইমান ডাঙৰ পোষ্টত আপোনালোক বহি আছে তেনেহ'লে নাৰীসকল কি মানুহ নহয় তেওঁলোকৰ কি অধিকাৰ নাই গতিকে দেশৰ প্ৰধানমন্ত্ৰী হওক সেই সংশ্লিষ্ট ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হওক আৰু সামগ্ৰিকভাৱে সকলো মানুহে এক সুস্থিৰ মতাদৰ্শত উপনীত হৈ দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ দাবী কৰিব লাগে এই ক্ষেত্ৰত কোনো ধৰণৰ ৰাজনীতি হোৱা উচিত নহয় এই ক্ষেত্ৰত কোনো ধৰণৰ কাৰা মন্তব্য দিয়া উচিত নহয় এই ক্ষেত্ৰত বছৰৰ পাছত বছৰ ধৰি ন্যায়ৰ যুঁজ চলা উচিত নহয় খৰতকীয়াকৈ উচিত তদন্ত হওক আৰু কঠোৰতম শাস্তি হওক আমি ইমানেই দাবী কৰোঁ আপোনালোকক দেখি এতিয়া ভয় লগা হৈছে সেইবাবে ডিমাণ্ড কৰোঁ কেপিটেল পানিছমেণ্টৰ কিয়নো আজি তাই কাইলৈ ময়ো হ'ব পাৰোঁ কাইলৈ আপুনিও হ'ব পাৰে সেইবাবে প্ৰত্যেকগৰাকী নাৰী প্ৰত্যেকজন পুৰুষে কেপিটেল পানিছমেণ্টৰ ডিমাণ্ড কৰা আজি জৰুৰী হাথৰাছ কেছটোৰ কাৰণে মাতক নিৰ্ভয়া কাণ্ডৰ 7 বছৰ মুকলি যোৱাৰ পিছত মাক দেউতাকে শাস্তিৰ কাৰণে তেতিয়াও ডিমাণ্ড কৰি আছিলে সেয়া যাতে আপোনাৰ বা মোৰ লগত নহওক সেইবাবে ডিমাণ্ড কৰক ভাৰতবৰ্ষত যাতে তেনেকুৱা এটা কেছ আকৌ এবাৰ নহওক সেইবাবে ডিমাণ্ড কৰক কিয়নো সেই ওপৰত বহি থকা মানুহকেইজনে আমাৰ কথা শুনা নাই তেওঁলোকক শুনোৱাৰ দায়িত্ব আমাৰ ছোৱালীক বচোৱাৰ দায়িত্ব